নমস্কাৰ, মই বিনীতা তফিলদাৰে বিকে গোল কিটচেনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাই দিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এটা এগ গ্ৰেভি বনাম নতুন ষ্টাইলত। তাৰ কাৰণে লৈছোঁ মই পিঁয়াজ, বিলাহী, কেঁচা জলকীয়া আৰু কাজু বাদাম। এয়া লৈছোঁ আদা নহৰু পেষ্ট। ৰেচিপিটোৰ কাৰণে লৈছোঁ মই জলকীয়াৰ গুড়ি, জিৰাৰ গুড়ি, গৰম মছলা, নিমখ আৰু হালধি। এটা কেৰাহীত মই পানী লৈছোঁ। ইয়াত মই ভেজিটেবলখিনি গোটেইখিনি দিলোঁ আৰু 10 মিনিট সময় ইয়াক বইল কৰিম। ইয়াত মই 10টা কণী লৈছোঁ। ইয়াত নিমখ দিলোঁ, বেলেগ মছলা নালাগে ইয়াত। এতিয়া মই কেক বনোৱা বাতি এটা লৈছোঁ। ইয়াত মই ৰিফাইন লৈছোঁ। ৰিফাইনখিনি ভালদৰে বাতিটোত ঘঁহি লৈছোঁ। এতিয়া মই কণীখিনি ইয়াত দি দিলোঁ আৰু এইটো মই কুকাৰতে বনাম। এতিয়া মই কণীখিনি কুকাৰৰ পৰা উলিয়াই লৈছোঁ আৰু এইখিনি মই পনীৰৰ দৰে পিচ পিচকৈ কাটি ল'লোঁ। এইখিনি মই বইল কৰি থোৱা ভেজিটেবলখিনিৰ পেষ্ট। ইয়াত এটা কেৰাহী উঠাই দিছোঁ। কেৰাহীটো এতিয়া গৰম হৈছে। ইয়াত মই মিঠাতেল দিলোঁ। এতিয়া তেল গৰম হৈছে। মই কণীখিনি দিলোঁ। গোটেইখিনি কণী ইয়াত দিলোঁ। ইয়াত মই নিমখ দিলোঁ। এয়া হালধি দিলোঁ আৰু আধা চামুচ জলকীয়াৰ গুড়ি দিলোঁ। এতিয়া এইখিনি ভালদৰে লাৰি দিছোঁ। বেছি সময় ভাজিব নালাগে এইখিনি। এইখিনি মোৰ ফ্ৰাই কৰা হৈছে। এইখিনি মই কাঢ়ি থৈ দিছোঁ। এতিয়া কেৰাহীত আৰু অলপ মিঠাতেল দিলোঁ। গৰম হৈছে। ইয়াত আদা নহৰু পেষ্টটো দি দিছোঁ। এতিয়া মই পেষ্ট কৰি লোৱা ভেজিটেবলখিনি দিলোঁ আৰু এইখিনি ভালদৰে লাৰি থাকিম। এতিয়া ইয়াত মই হালধি দিলোঁ, নিমখ দিলোঁ, জিৰাৰ গুড়ি দিলোঁ আৰু জলকীয়াৰ গুড়ি দিছোঁ। গ্ৰেভিটো মই অলপ ভালদৰে লাৰি আছোঁ। তেলটো ওপৰত উঠি আহিছে, গতিকে মোৰ এইটো ৰেডি হৈছে। আৰু এতিয়া মই ইয়াত একাপ পানী দিম। ইয়াত এতিয়া ফ্ৰাই কৰি লোৱা কণীখিনি ইয়াত দিছোঁ। এইখিনি মই এতিয়া ভালদৰে লাৰি দিছোঁ। গ্ৰেভিটো সম্পূৰ্ণ ৰেডি হৈছে। শেষত মই গৰম মছলা অলপ ছটিয়াই দিছোঁ। এয়া চাওক, দেখিবলৈও ধুনীয়া হৈছে আৰু স্পঞ্জিও হৈছে।